ছাত্ৰীসকল আজি তৃতীয় শ্ৰেণীৰ এটি নতুন পাঠ তোমালোকৰ মাজলৈ মই লৈ আহিছোঁ। তোমালোকে সকলোৱে মন দি শুনিবা বুলি মই আশা কৰিলোঁ। ঠিক আছে, তোমালোকৰ আগৰ পাঠত মই শিকাইছিলোঁ ৰকাৰ যুগ। ৰকাৰ যুগটো তোমালোকে সকলোৱে বুজি পালা। ৰ চিনটো কেনেকুৱা আছিলে তোমালোকৰ নিশ্চয় সকলোৱে মনত আছে, নহয় জানো? ৰকাৰ সদায় ক'ত বহে? বৰ্ণৰ তলত বহে। এডাল হৈছে ৰকাৰ চিন। ৰকাৰ সদায় বৰ্ণৰ তলত বহে। ৰকাৰ সদায় বৰ্ণৰ তলত বহে। আজি তোমালোকক শিকাবলৈ লোৱা পাঠটো হৈছে ৰেফ যোগ 1। এইডাল হৈছে ৰেফ। ৰেফ সদায় বৰ্ণৰ ওপৰত বহে। ৰেফ চিন সদায় ক'ত বহে? বৰ্ণৰ ওপৰত বহে। ৰেফ। এতিয়া ৰেফ কাক কয়? ব্যঞ্জন বৰ্ণৰ আগত যদি ৰ যোগ হয়, ব্যঞ্জন বৰ্ণৰ আগত যদি ৰ যোগ হয়, ৰৰ আকৃতি সলনি হয়, এই ৰেফ চিনটো হয়। ব্যঞ্জন বৰ্ণৰ আগত যদি ৰ যোগ হয়, ৰৰ আকৃতি সলনি হয়, এই ৰেফ চিনটো হয়। ঠিক আছে, তোমালোকক এটা উদাহৰণ মই ইয়াত লিখি দিছোঁ, তোমালোকে চোৱা। ৰ যোগ ক। ৰ যোগ ক সমান ৰয়ে কয় আৰু ক। ৰ যোগ ক সমান ৰয়ে কয় আৰু ক। দেখিছা নহয়, ৰেফ চিন ক'ত বহে? ৰেফ সদায় বৰ্ণৰ ওপৰত বহে। ৰ যোগ ক সমান ৰয়ে কয় আৰু ক। তোমালোকক আৰু এটা উদাহৰণ মই লিখি দিছোঁ, চোৱা। ৰ যোগ খ সমান ৰয়ে কয় আৰু খ। ৰয়ে কয় আৰু খ। ঠিক আছে, এতিয়া কিছুমান মই শব্দ তোমালোকক লিখি দিছোঁ আৰু মই পঢ়ি যাম, তোমালোকে সকলোৱে চাই যাবা। ইয়াত চোৱা, প্ৰথমতে আছে তৰ্ক। দন্তীয়া ত ৰয় কয় আৰু ক। দন্তীয়া ত ৰয় কয় আৰু ক। তৰ্ক। তৰ্ক মানে কাজিয়া। মূৰ্খ। মত দীৰ্ঘকাৰে মু ৰয় কয় আৰু খ। মূৰ্খ। যাৰ জ্ঞান নাথাকে কি বুলি কয়? মূৰ্খ বুলি কয়। দুৰ্গ। দন্তীয়া দ হচুকাৰে দু ৰয় কয় আৰু গ। দুৰ্গ। দুৰ্গ মানে কোট বা ইংলিছত কি বুলি কয়? ফৰ্ট। অৰ্ঘ। অ ৰয় কয় আৰু ঘ। অৰ্ঘ। অৰ্ঘ মানে পূজা। কৰ্ম। ক ৰয় আৰু ম। কৰ্ম মানে কাম। বৰ্ষা। ব ৰয় কয় আৰু খ তাত কা। বৰ্ষা। বৰ্ষা মানে বৰষুণ। পূৰ্ণ। পদ দীৰ্ঘকাৰে পু ৰয় নয় আৰু ন। পূৰ্ণ। পূৰ্ণ মানে সম্পূৰ্ণ, ফুল। গৰ্ব। গ ৰয় বয় আৰু ব। গৰ্ব। গৰ্ব মানে গৌৰৱ। সতৰ্ক। নদীয়া হ নদীয়া ত ৰয় কয় আৰু ক। সতৰ্ক। সতৰ্ক মানে হৈছে সাৱধান। পাৰ্গত। প আকাৰে পা ৰয় গয় আৰু গ দন্তীয়া ত। পাৰ্গত। পাৰ্গত মানে হৈছে পাকৈত। দুৰ্গম। দন্তীয়া দ হচুকাৰে দু ৰয় গয় আৰু গ ম। দুৰ্গম মানে কি হৈছে? যোন ঠাইলৈ যাব নোৱাৰি, দুৰ্গম। দুৰ্বল। দন্তীয়া দ হচুকাৰে দু ৰয় বয় আৰু ব ল। দুৰ্বল। কাম কৰিব নোৱাৰা মানুহক কি বুলি কয়? দুৰ্বল বুলি কয়। পৰ্বত। প ৰয় বয় আৰু ব দন্তীয়া ত। পৰ্বত। পৰ্বত পাহাৰ। বিমৰ্ষ। ব হচুকাৰে বি ম ৰয় ক্ষয় আৰু খ। বিমৰ্ষ মানে হৈছে দুখিত। সাৰ্থক। দন্তীয়া হ আকাৰে হা ৰয় থয় আৰু ঠ ক। সাৰ্থক। সাৰ্থক মানে কৃতকাৰ্য। দুৰ্জন। দন্তীয়া দ হচুকাৰে দু ৰয় জ আৰু জ দন্তীয়া ন। দুৰ্জন। দুৰ্জন মানে বেয়া লোক। আকৰ্ষণ। আ ক ৰয় ক আৰু খ মধুৰীয়া ন। আকৰ্ষণ। প্ৰদৰ্শন। পৰে প্ৰ দন্তীয়া দ ৰয় খ আৰু খ দন্তীয়া ন। প্ৰদৰ্শন। পূৰ্ণিমা। পদ দীৰ্ঘকাৰে পু ৰয় ন আৰু ন তাত হচৈকাৰ মত আকাৰে মা। পূৰ্ণিমা। ভাৰতবৰ্ষ। ভত আকাৰে ভা ৰ দন্তীয়া ত। ভাৰত। ব ৰয় খ আৰু খ ভাৰতবৰ্ষ। এই শব্দসমূহ আকৌ এবাৰ মই তোমালোকক পঢ়ি দিছোঁ, তোমালোকে চাই যাবা। তৰ্ক। মূৰ্খ। দুৰ্গ। অৰ্ঘ। কৰ্ম। বৰ্ষা। পূৰ্ণ। গৰ্ব। সতৰ্ক। পাৰ্গত। দুৰ্গম। দুৰ্বল। পৰ্বত। বিমৰ্ষ। সাৰ্থক। দুৰ্জন। আকৰ্ষণ। প্ৰদৰ্শন। পূৰ্ণিমা। ভাৰতবৰ্ষ। তোমালোকে সকলোৱে বুজি পালা মই কেনেদৰে পঢ়ি দিছোঁ। তোমালোকে ঘৰত পঢ়িবলৈ চেষ্টা কৰিবা। এতিয়া এই পাঠটোৰ মূল অংশ তোমালোকক মই বুজাই দিম, তোমালোকে সকলোৱে চাই যাবা। এতিয়া মূল অংশটো তোমালোকক মই পঢ়ি দিম, তোমালোকে চাই যাবা। ভাৰতবৰ্ষ আমাৰ দেশ। আমাৰ দেশখনৰ নাম কি? ভাৰতবৰ্ষ। তোমালোকে সকলোৱে জানা।
আৰ্জন চাই ভোজন কৰিবা। আৰ্জন চাই ভোজন কৰিবা। আৰ্জন মানে উপাৰ্জন। উপাৰ্জন চাই ভোজন কৰিবা। অনাহকত তৰ্ক নকৰিবা। কোনো কাৰণ নোহোৱাকৈ আমি কাজিয়া কৰিব নালাগে। সকলো কামতে পাৰ্গত হোৱা ভাল। আমি যিকোনো কামতে সদায় পাকৈত হ'ব লাগে, পাৰ্গত হ'ব লাগে। সদায় সতৰ্ক হৈ থকা উচিত। আমি সদায় কি হ'ব লাগে? সতৰ্ক হ'ব লাগে, নহয় জানো? আমি সদায় সতৰ্ক হৈ থাকিব লাগে। বৰ্ষাকালত বৰষুণ দিয়ে। কেতিয়া বৰষুণ দিয়ে? যেতিয়া বাৰিষা হয় তেতিয়া বৰষুণ দিয়ে, নহয় জানো? বৰষুণ দিলে নদ নদীসমূহ পানীৰে পূৰ্ণ হয়। যেতিয়া বৰষুণ দিয়ে নদ নদীসমূহ পানীৰে উপচি পৰে। দুৰ্জনৰ লগ নল'বা। দুৰ্জন মানে কি? বেয়া লোক, ফাঁকি মৰা লোকৰ লগ ল'ব নালাগে। ভাৰতবৰ্ষত বহুতো সৰু ডাঙৰ পৰ্বত আছে। আমাৰ ভাৰতবৰ্ষত বহুতো সৰু ডাঙৰ পৰ্বত আছে। হিমালয় পৰ্বত পৃথিৱীৰ সকলো পৰ্বততকৈ ওখ। পৃথিৱীৰ সকলো পৰ্বততকৈ ওখ পৰ্বতটোৰ নাম কি হৈছে? হিমালয় পৰ্বত। নিজৰ শৰীৰৰ প্ৰতি যতন ল'বা। তোমালোকে সকলোৱে নিজৰ শৰীৰৰ প্ৰতি যতন ল'ব লাগে। শৰীৰ দুৰ্বল হ'লে আমি কাম কৰিবলৈ অসমৰ্থ হওঁ। আমাৰ শৰীৰটো যেতিয়া দুৰ্বল হয় তেতিয়া আমি কাম কৰিবলৈ অসমৰ্থ হওঁ। কাম কৰিবলৈ আমাৰ ক্ষমতা নোহোৱা হয়, নহয় জানো? পূৰ্ণিমা ৰাতি জোনাক হয়। পূৰ্ণিমা ৰাতি জোনাক হয়। যেতিয়া জোনটো পূৰ্ণ হয়, সম্পূৰ্ণকৈ জোন ওলায়, তেতিয়া কি হয়? জোনাক হৈ যায়। ঠিক আছে? তোমালোকে এই মূল অংশটো বুজি পালা। এতিয়া তোমালোকে এই পাঠটোৰ প্ৰশ্নসমূহ কৰিবলৈ চেষ্টা কৰিবা। ঠিক আছে? ইয়াত পাঠৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, চোৱা তোমালোকে। ক নম্বৰ, তলৰ প্ৰশ্নৰ চমু উত্তৰ লিখা। অনাহকত কি কৰিব নালাগে? আমি অনাহকত তৰ্ক কৰিব নালাগে। বৰষুণ কেতিয়া দিয়ে? বৰ্ষাকালত বৰষুণ দিয়ে। ঠিক আছে? এই প্ৰশ্নসমূহ তোমালোকে কৰিবা। ধন্যবাদ।